বন্ধুসকল, শিল্পী জগতৰ বাবে পুনৰ এটি আহি পৰিছে দুখৰ খবৰ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। অতি কম সময়ৰ ভিতৰতে এই পৃথিৱীৰ পৰা বিদায় মাগিলে জনপ্ৰিয় অভিনেতাজনে। মহান শিল্পী জুবিন গাৰ্গৰ দৰেই মৃত্যু যেন এইগৰাকী শিল্পীৰ। চিৰদিনে তুমি যে আমাৰ চিনেমাখনত অভিনয় কৰা ৰাহুলৰ মৃত্যু, যিখন চিনেমাত এটা গীত খুব ভাইৰেল হৈছিল, পিয়াৰে পিয়াৰে কাদে মন হিয়াৰে। বাংলা সংস্কৃতিৰ জনপ্ৰিয় অভিনেতা ৰাহুলৰ মৃত্যু। সাগৰৰ পানীত ঢেউত মৃত্যু হয় এইজন জনপ্ৰিয় অভিনেতাজনৰ। পালি সোমাই হাওঁফাওঁ ফুলি মৃত্যু হোৱাৰ সন্দেহ কৰিছে তেওঁৰ অনুৰাগীসকলে। এখন চিনেমা শ্বুটিং কৰিবলৈ সাগৰৰ পাৰলৈ গৈছিল অভিনেতাজনে। বন্ধুসকল, শ্বুটিং চলি থকা সময়তে সাগৰৰ পাৰত নিখোজ হৈ পৰিছিল জনপ্ৰিয় অভিনেতা ৰাহুলে। শিল্পীগৰাকীৰ মৃত্যুত কান্দোনত ভাগি পৰিছে সকলোৱে। বন্ধুসকল, আপোনালোকে তেওঁৰ অভিনয় চাই কেনেকুৱা পাইছিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবচোন। আৰু লগতে আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ বিদায় আত্মাৰ চিৰশান্তি কামনা কৰিছো। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক।